ভিউৱাৰ্ছ, এতিয়া পিকনিকৰ বতৰ। সেয়েহে আমাৰ কণ শিশুহঁতকো লগত লৈ বিদ্যালয়তে এটা সৰু সুৰা পিকনিকৰ আয়োজন কৰিলোঁ। আহকচোন এই সৰু সুৰা কিন্তু সুন্দৰ পিকনিকৰ মুহূৰ্তসমূহ উপভোগ কৰোঁ। এফালে পাচলি কাটি থকা হৈছে আৰু আনফালে চাহৰ আয়োজন চলিছে। নানা ধৰণৰ হাঁহি ধেমালি কথা বতৰাৰ মাজেৰে আমাৰ এই পাচলি কটা কামখিনি খুব সুকলমে হৈ গৈছিল। অংগনবাড়ী বাইদেউ, ৰান্ধনী বাইদেউ সকলোৰে সহযোগত এই কামবোৰ অতি সুন্দৰভাৱে হৈ গৈছে। ইয়াৰ পিছতে এফালে ভাত সিজোৱা হ'ল আৰু আনফালে এয়া মাছ ফ্ৰাই কৰি থকা হৈছে। আজিৰ পিকনিক বুলি ল'ৰা ছোৱালীহঁতে বৰ স্ফূৰ্তি আৰু আনন্দ কৰিলে। সিহঁতৰ এই আনন্দ স্ফূৰ্তিৰ মুহূৰ্তবোৰ বৰ সুন্দৰভাৱে উপভোগ কৰিলে। মনটো প্ৰফুল্লিত হৈ পৰিল। সিহঁতৰ মাজত এনে হাঁহি ধেমালিৰ মুহূৰ্তবোৰে মনবোৰ সজীৱ কৰি তোলে। সিহঁতে হেঁপাহ পলুৱাই স্ফূৰ্তি কৰিলে আৰু যিমান পাৰে সিমান নাচিলে, খেলিলে। কেতিয়াও ক'তো পিকনিকৰ আনন্দ উপভোগ নকৰা শিশুহঁতৰ এনে হাঁহি ধেমালিৰ মুহূৰ্তবোৰে মনবোৰ সঁচাই পোহৰাই তোলে। সিহঁতৰ নাচবোৰ দেখি নাহাঁহি নোৱাৰিলোঁ। তাতে অংগনবাড়ীৰ কণ শিশুহঁতেও এই আনন্দ স্ফূৰ্তিত ভাগ লৈ অনুষ্ঠানটি আৰু উপভোগ্য কৰি তুলিলে। ল'ৰা ছোৱালীহঁতৰ আনন্দ স্ফূৰ্তিৰ মাজতে আমাৰ ৰন্ধা বঢ়া সকলোখিনি আয়োজন সম্পূৰ্ণ হৈ উঠিল। চালাড, মাংস, মাছ সকলোখিনি সম্পূৰ্ণভাৱে সাজু হৈ উঠিল। ৰান্ধনী হয় নাই? হয়। কি খাইছা আজি? হা? পিকনিক? কি পিকনিক? নতুন বছৰৰ? হা? কোৱা আকৌ। শেষত আহিল খোৱাৰ সময় আৰু এনেদৰে ল'ৰা ছোৱালীহঁতৰ বাবে বাহিৰতে বেঞ্চ ডেস্ক উলিয়াই খোৱাৰ সুবিধাকণ কৰি দিয়া হ'ল। ৰান্ধনী বাইদেউ, অংগনবাড়ী বাইদেউ দুইগৰাকী, আমাৰ ষ্টাফৰ ছাৰ বাইদেউ সকলোৰে সহযোগত বিলোৱাৰ কামখিনিও সুন্দৰভাৱে হৈ গ'ল। ভালকে খোৱা দেই, ভালকে খোৱা দেই, কৈ দিয়াচোন। ভালকে খোৱা দেই।
ভালকে খোৱা দেই আজিৰ পিকনিকটো সঁচাই উপভোগ্য আছিল আৰু শেষত সকলোৱে মিলি নতুন বছৰৰ বাবে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ মোৰ ভিডিঅ'টো যদি ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ